নমস্কাৰ মোৰ চেনেল ধন মাইনালৈ আচলতে আমাৰ বাবে সিহঁতৰ খং ইহঁতকেইটা হৈছে আমাৰ ঘৰৰ মানে মোৰ ননদ আৰু দেওৰ মানে বিয়াৰ দিনকেইটাতে সিহঁতৰ পৰীক্ষা চলি থাকিব সেইবাবে সিহঁতৰ ইমান বেছি খং উঠি আছে আৰু আজি মই এটা ৰেচিপি বনাইছোঁ আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ চাবচোন ৰেচিপিটো আপোনালোকে বনাই খায় চাহ বা ভাতৰ লগতো খাব পাৰে তাৰ বাবে লাগিব আপোনাৰ নৰসিংহ পাত বাদাম আৰু পাপৰ আৰু কেনেকৈ বনাইছোঁ কি কথা মই ভিডিঅ'ত সকলোখিনি দিছোঁৱে আপোনালোকেও ঘৰত এবাৰ বনাই খাই চাব আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব প্ৰথমে মই পাপৰখিনি 4-5খনমান পাপৰ তেলতে ভাজি ল'লোঁ লগতে বাদাম সেয়াও ভাজিলোঁ আৰু নৰসিংহ পাত ধুই মেলি থোৱা আছিলে সেয়াও ভাজিলোঁ হাতেৰে ঘূৰাব নোৱাৰিলোঁ অৱশ্যে গৰমৰ কাৰণে प्रतिदिन तुम्हार भावो